আজি এসপ্তাহ ধৰি মই ভালকৈ শুব পৰা নাই গম পাই মা কচম মোৰ ৰাজ্যত আহি মোকেই আক্ৰমণ কৰে প্ৰথমে ভাবিছিলোঁ এয়া কোনো বিৰোধী পক্ষৰ চাল কিন্তু আজি মই লক্ষ্য কৰিলোঁ এই চালা বিৰোধী পক্ষৰ মানে চাল নহয় সিহঁতে চালা মোৰ ৰাজ্য হাতীয়াব খুজিছে দেখাই দিলোঁ চালা আজি মোৰ পাৱাৰ ময়ো এহঁতৰ ৰাস্তাই বন্ধ কৰি দিলোঁ দেখুৱাই আছো মোৰ অৱস্থা কেনেকৈ কাহিল কৰি থৈছে এই অমুকা কোন দেখুৱাই দিলোঁ আজি সিহঁতক লোকৰ ৰাজ্যত আক্ৰমণ কৰে দেখুৱাই দিলোঁ আজি বাপ দেখে ইয়াত দেখিব পাইছে আপোনালোকে কি অৱস্থা কৰি থৈছে মোৰ ৰাজ্যখনৰ মানে আপোনালোকৰ ভাগত বিছনা চাল্লা ময়ো নেৰিলোঁ আজি জেছে করতে স্যার ৰাজ্যত আক্ৰমণ কৰিব আহিছে প্ৰথমে ভাবি ল'ব লাগে আপুনি মোৰ চেনেল সাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ' চাইছে উন্নতি পালে আপুনি মোৰ চেনেল সাবস্ক্ৰাইব কৰি লওক অন্যথা আপোনাক শাস্তি বিহা হ'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে সকলোতকৈ আগতে মোৰ ভিডিঅ' আপুনি পায় Okay. Bye bye.